এবাৰ নগাঁৱত কি হ'ব লোকসভা লোকসভাত এবাৰ আমিয়ে জিকিম কেনেকে আমিয়ে জিকিম বুলি কৈছো যে জিকিমে তেওঁ গৌৰৱ গগৈ উঠা কথা আছে নাই নোৱাৰিব গোখা কি কাৰণে নোৱাৰে গোখা আমাৰ এওঁলোকে থাকিব গোখা হা থাকিব গোখা লোকসভা মানে আমি জিকাই দিম গোখা যাক ও আপুনি একদম ঘোৰ বিজেপি তাৰমানে ন খুব ভাল লাগিল খুব ভাল লাগিল খুব ভাল লাগিল লগ পাই সভাপতি মোৰ যিমান আছে মোৰ ঘৰৰ কাষৰ মুখৰ ঘৰ আপুনি এনেকে চলি যাওক এই হাঁহি আপুনি এই নিদিব দেই এইটো আটাইতকৈ ডাঙৰ কথা মৰমে কিনিম এই জুবিন গাৰ্গক কেনেকুৱা পায় ভাল দাদাও ভাল কিন্তু এই আমাৰ নিচিনাই কি আমাৰ নিচিনা এই আমাৰ নিচিনা এজন মানুহ দিয়াচোন মানে বিৰাট ডাঙৰ মানুহ আমি কিন্তু সৰু মানুহ বুলি মানুহে আমাক গণ্য নকৰে হয় নে মানে কিন্তু তেওঁক গণ্য কৰে অনুপম দাদা দেখো আপুনি নিশ্চয় চিনি পায় কিমান বছৰ হেমন্ত বিশ্ব আমাৰ কিমান বছৰ মই মানে 8 বছৰমান হৈছে এইটো ব্যৱসায় কেনেকুৱা বিজনেছ মানে চলি আছে আৰু হিন্দীৰ ভিতৰত মহে কিন্তু এগৰাকী মই এজন ভাল হৈ ইয়াত চলি আছো কি নাম তোমাৰ অনুপ্ৰভা দেৱী মই ছোৱালী মানুহ অনুপ্ৰভা দেৱী এগৰাকী ছোৱালীয়ে এনেকে ৰেলত ধেমালি কথা নহয় আকৌ চব কিবা বেলেগৰ লগত মই জিন্দাবাদ হৈ যায় এই লাইফটো কেনেকুৱা লাগে লাইফটো তাৰমানে ইমান মধুময় লাগে ন গোসা তাক ক'ব নোৱাৰো ইয়াত থকা খোৱাৰ পিছত ইমান ভাল লাগে গোসা তাৰপিছত আকৌ বেয়া লাগে ঘৰত কোন কোন আছে ঘৰত মা আৰু মই আছো ভাইটি এটা আছে বাহিৰত আছে এইটোৰ ওপৰতে ঘৰখন চলে নেকি কেনেকুৱা ইনকাম ভাল হয় হয় আৰু মেজিষ্ট্ৰেটে মোক গুৱাহাটী মেজিষ্ট্ৰেট এদিন চিপাহী দুটা লৈ গৈছিল মেজিষ্ট্ৰেট বাইদেউজনে মোক দেখা পাই কি কৈছিল জানানে গোসা কি কৈছে তুমি অসমীয়া ছোৱালী হৈ ইমান সাহস বাইদেউ মই সাহসত ওলাই আহিছিলো কিন্তু মই কষ্ট কৰি খাইছো বাইদেউ যদি আপোনালোকে ৰাখক তুমি যোৱা গো কোনে আনিছিল লৈ যোৱা ৰেলত যোৱা ৰেলত মানে কৰোৱাৰ কাৰণে এনে অৰিজিন ঘৰটো ক'ত মোৰ ঘৰ বেবেজিয়াৰ জামুগুৰিত বেবেজিয়াৰ জামুগুৰিত চিনি পাই চাগে নিশ্চয় আমাৰ বিৰাট ভাল লাগিল এনেকে ৰ'ব মই অলপ কথা পাতি থাকিম ব্যৱসায় চলি থাকিব কেতিয়াবা এনেকুৱা মনৰ কথাবিলাকো থাকিব লাগে দুখীয়া মানুহৰ সামগ্ৰিক পৰিৱৰ্তনৰ কাৰণে চৰকাৰে কি কৰিব লাগে সব কৈছে সব কৈছে কৈছে নিশ্চয় পাইছো সকলোখিনি পাইছো গুণানুকীৰ্তন চব আছে মোক সবখিনিয়ে দিছে ভগৱানকৈ যিখিনি দিব লাগে হেমন্ত বিশ্ব শৰ্মা সকলোখিনি নিশ্চয় মানে আপোনাৰ প্ৰিয় মানুহজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ মানে মোক বিৰাট হেল্প কৰিছে হয় নেকি হয় গোসা কৈছে কেনেকুৱা সহায় এটা ঘৰ মই বেলেগক দিলোঁ 3টা ঘৰ পাইছিলোঁ এটা ঘৰ বেলেগক দিলোঁ গোসা মই ঘৰ পৰ্যন্ত আৰু চৰকাৰে যিমান দিবলগীয়া আছে চব দিছে মানে সিএম আপোনাৰ খুব প্ৰিয় লগ পাইছে নেকি পাইছো গোসা এটা কথা চিন্তা কৰিছো ৰূপক চুমা দাদা মোৰ কথা ক'লে আপোনাক কৈ দিব যে গোসা আহে গোসাই বুলি কয় তাৰমানে বিজেপিৰ নেতাবিলাকৰ লগত আপোনাৰ ৰিলেশ্যন চবে আছে মানে এই ৰেল যাত্ৰাতে নেকি এনেও মই পঞ্চায়তৰ মেইন মানে মোক ভাল পায় একদম খেয়ালি মনৰ মানুহ কিন্তু গোসাই ভাল লাগিল শব্দটো শুনি নামটো আকৌ এবাৰ কৈ যাওক কেমেৰা ধন্যবাদ অনুপ্ৰভা দেৱী